হাই ফ্ৰেণ্ড, আজি বনাব ওলাইছোঁ মই স্লিপাৰ ঘৰত পিন্ধিব পৰা তো পুৰণা জিন্সেৰে বনাব লৈছোঁ। আহকচোন বনাওঁ। তো পুৰণা জিন্স আছিলে মোৰ ওচৰত, তো লৈছোঁ আৰু মোৰ লৈছোঁ এযোৰ জোতা। তো জোতা মই পূৰা চিন দি পেলাই লৈছোঁ, চাইডেদি এনেকৈ মাৰ্কাৰ দি পেলাই। তো অকণমান ডাঙৰকৈ এইটো কাটিম মই এতিয়া। তো জোতাৰ ঠিক জোখতকৈ অকণমান ডাঙৰকৈ কাটিব লাগিব, যিহেতু আমাৰ চিলাই থাকিব ইয়াতে। তো মই এইটো কাটি লৈছোঁ। এনেকৈ ঘৰতে সহজে আপোনালোকে জিন্সৰ পৰা বনাব পাৰে। পিন্ধি পেলাই খুব আৰাম লাগে আৰু ধুবলৈ সহজ হয়। তো ইয়াতে দুটা পাত্তা কাটি ল'লোঁ মই, আৰু দুটা লাগিব, তলত এটা ওপৰত এটা। তো চিলাই যিহেতু থাকিব, মই অকণমান ডাঙৰকৈ কাটিছোঁ জোখতকৈ। তো মই এতিয়া দুটা কাটি ল'লোঁ। দুটা চাইড কাটি লোৱাৰ পিছত মই এতিয়া লৈছোঁ, অকণমানি পুৰণা আছিলে মোৰ কাৰ্পেটৰ টুকুৰা আছিলে অকণমানি। তো এই কাৰ্পেটৰ টুকুৰাৰ পৰা মই আৰু দুটামান কাটি ল'ম এনেকুৱা পিচ। তো কাৰ্পেটৰ পৰা মই টুকুৰাকেইটা কাটি ল'লোঁ। এতিয়া কাটি লোৱা টুকুৰাকেইটা মই দুটা চাৰিটা পিচ কাটি লৈছোঁ কাৰ্পেটৰ, যিহেতু অকণমান মোটাকৈ দিম বুলি ভাবিছোঁ। খোজ দিবলৈ ভাল হয় তেতিয়া। আপোনালোকে বেছি মোটা কাপোৰ যদি আছে তেনেহ'লে এটা পিচো দিব পাৰে। মই দুটা পিচ লৈছোঁ কাৰণ পিন্ধি ভাল লাগে তেতিয়া। তো এতিয়া ওপৰখিনি বনাবৰ কাৰণে আমি কাটি ল'ম। তো মই জোখটো দি লৈছোঁ, আগৰ যিখিনি কাটিছিলোঁ জোতাৰ আকাৰত। তো সেইটো জোখৰ ওপৰত মই 1 ইঞ্চি ওপৰ ফালেদি কাটিম অকণমান ডাঙৰকৈ, কাৰণ যিহেতু ওপৰখিনি অকণমান ফুলি থাকিব লাগিব আৰু চিলাই থাকিব, গতিকে অকণমান ডাঙৰকৈ কাটিছোঁ জোখতকৈ। এইটো ওপৰখিনি জোখটো লৈ পেলাই আপোনালোকে এনেকৈ 4টা পিচ কাটিব লাগিব। তো মই 4টা পিচ কাটি ল'লোঁ। এতিয়া 4টা পিচ কটা হৈ গ'ল ওপৰখিনি। তো এইখিনি হ'ল মোৰ। এতিয়া মই লৈছোঁ অকণমান পুৰণা টাৱেল আছিলে মোৰ ওচৰত। তো আপোনালোকে বেলেগ কাপোৰো ইউজ কৰিব পাৰে। পুৰণা টাৱেল নাথাকিলে টাৱেলত মানে ভাল লাগে, অকণমান ঊলৰ নিচিনা হয় কাটি লৈছোঁ আমি এনেকৈ। এতিয়া মই চিলাই ল'লোঁ দুটা পাত্তা লগাই পিনে, কিন্তু তলফালে অকণমান মই খালী জেগা ৰাখিম, কাৰণ যিহেতু আমাৰ কাৰ্পেটৰ টুকুৰাটো ভৰাব আছে। তো ভৰাব থাকিলে মই অকণমান ভিতৰ ফালেদি জেগা ৰাখিছোঁ, এইখিনিৰে মই কাৰ্পেটৰ টুকুৰাকেইটা ভৰাম। তো এতিয়া মই 2টা পিচ চিলাই ল'লোঁ আৰু তলফালেদি অকণমান ছাইড ৰাখিছোঁ, চিলোৱা নাই, সেইখিনি খালী ৰাখিছোঁ, যিহেতু মই ভৰাব লাগিব তাত মানে টুকুৰাকেইটা। তো এতিয়া মই এইখিনি চিলাই ল'লোঁ, 2টা পিচ মোৰ চিলোৱা হৈ গ'ল। আৰু এতিয়া ওপৰখিনি ফিনিচিং কৰিম। তো ওপৰখিনিৰ কাৰণে মই ইয়াতে বৰ্ডাৰটো লগাই ল'ম ফাৰ্ষ্ট। বৰ্ডাৰ লগাব তো মই এতিয়া বৰ্ডাৰটো উল্টা ফালৰ পৰা লগাই লৈছোঁ আৰু তলফালে নি পেলাই মই আকৌ এটা চিলাই দিম। অকণমান বেছি হৈ গ'ল, কাপোৰটো কাটি দিলোঁ। এতিয়া কাটি দি পেলাই আৰু মই উল্টা ফালে চিলাই মাৰিম। হোৱাইটটো দিলোঁ, মোৰ ওচৰত আছিলেও। আপোনালোকে যিকোনো কাপোৰৰ বৰ্ডাৰ লগাব পাৰে, সেইটো কোনো কথা নহয়। তো এইটো লগাই দিলোঁ মই, আৰু 2টা ছাইডতে মই বৰ্ডাৰটো লগাই লওঁ। তো এতিয়া লগোৱা হৈ গ'ল মোৰ। এতিয়া মই আৰু এটা এতিয়া লৈছোঁ ইয়াতে লগাবৰ কাৰণে, আৰু এটা পিচ মই ৰেডি কৰি ল'লোঁ। তো এইটো পিচৰ পৰা মই এই জোখটোৰ পৰা অকণমান ভাঁজ আছে যে, সেই ভাঁজটোৰ পৰা আপোনালোকে লগাব, আৰু অকণমান কুচি দি পেলাই লগাব লাগিব,
নহ'লে ওপৰৰ ফালে ফুলি নাথাকিব, একদম লিপিত খাই যাব। গতিকে অকণমান ফুলি থাকিবৰ কাৰণে অকণমান কুচি কুচি দিব, যিহেতু ওপৰৰ পাৰ্টটো আমি ডাঙৰকৈও লৈছোঁ আৰু সেইমতে মিলিবও লাগিব। তো অকণমান কুচি কুচি দি পেলাই এইটো মই চিলাই লওঁ। অকণমান কুচি কুচি দি পেলাই মই ধুনীয়াকৈ চিলাই ল'লোঁ আৰু চাওক ওপৰ ফালে ধুনীয়াকৈ ফুলি উঠি আহিছে, জোতাৰ নিচিনা। মোৰ জোতাৰ নিচিনা ঠিক হৈছে নে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এনেকৈ আপোনালোকে বনাবচোন ঘৰতে, যিহেতু সকলোৰে ঘৰত আজিকালি এভেইলেবল। তো জিন্সটো পোৱাই যায়, এনেই পেলনীয়া হৈ যায়। তো এনেকুৱা জিন্স থাকিলে আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। তো মোৰ এটা পিচ হৈ গ'ল এনেকৈ। এতিয়া মই ইয়াতে বৰ্ডাৰটো লগাম। তো বৰ্ডাৰৰ কাৰণে মই টাৱেলৰ কাপোৰটো মই বৰ্ডাৰটো লগাই ল'ম। বৰ্ডাৰটো লগাওঁতেও আমি সেইখিনি সাৱধান হ'ব লাগিব যে পিছফালৰ ছাইডটো আমি অকণমান খালী ৰাখিব লাগিব। খালী নাৰাখিলে আমাৰ পিছত প্ৰব্লেম হৈ যাব। তো মই অকণমান খালী ৰাখি পেলাই এইখিনি চিলাই লওঁ। মোৰ টাৱেলৰ কাপোৰ কাৰণে মই কুচি দিবলগীয়া হোৱা নাই, যিহেতু টাৱেলটো অকণমান বলি যায়। আপোনালোকে অকণমান কুচি কুচি দি পেলাই আহিব, যাতে বস্তুটো টাইট হৈ নাযায়। আৰু এইখিনি মই অকণমান মেজাৰমেণ্টটো ৰাখি পেলাই কাটিব লাগিব, যিহেতু আকৌ অকণমান চিলাব থাকিলে আমাৰ। তো মই অকণমান দীঘলকৈ ৰাখি পেলাই এইখিনি কাটি দিম। তো এইখিনিলৈকে ৰাখি পেলাই মই কাটি দিছোঁ, কাৰণ এইখিনি পিছত চিলাব লাগিব। আৰু এতিয়া চাওক অকণ অকণ জোতাৰ শ্বেপ আহিছে। তো এতিয়া মই এইখিনি চিলাই লওঁ। তো এইটো ভৰাই লওঁ মই আগতে। তো এইখিনি মোৰ কাৰ্পেটৰ কাপোৰখিনি মই ভিতৰত ভৰাই দিছোঁ। আৰু ভৰাওঁতে অকণমান অসুবিধা পালে আপোনালোকে এডাল কুৰ্চা বা শলা এডাল ল'ব পাৰে। যিকোনো শলা এডাল লৈ পেলাই অকণমান, যিহেতু হাত ভৰাব নোৱাৰি তাত, এনেকৈ অকণমান ভৰাই পেলাই মিলাই দিব, যাতে বস্তুটো ধুনীয়াকৈ ভিতৰৰ ফালে ফিটিং হৈ যায়। আৰু এতিয়া মই এইখিনি চিলাম। তো এইখিনি চিলাম মই আগতে ৰাখি থৈ দিছিলোঁ জোখটো। তো এতিয়া এইখিনি লৈ পেলাই মই প্ৰথম ফ্ৰণ্ট ছাইডৰ পৰা এইখিনি চিলাই লওঁ। যিহেতু প্ৰথম চিলাওঁতেও আমি ফ্ৰণ্ট ছাইডৰ পৰাই চিলাইছিলোঁ, তলফালে যোৱাই নাই। এইখিনি মই চিলাই লওঁ। পিছত তলফালে নি পেলাই চিলাই আৰু এটা দিব লাগিব। তো এতিয়া ওপৰৰ চিলাইটো হৈ গ'ল। এতিয়া মই তলফালে লৈ যাম কাপোৰখিনি গোটেই, তলফালে নি পেলাই আৰু এই চিলাই 2-3টা চিলাই মাৰিবও পাৰে, ভাল হ'ব চিলাইটো কৰিলে। 2টামান চিলাই দিলে মানে মিচিং আহিল সহজে। যিহেতু ভৰিত পিন্ধা বস্তু অকণমান জোৰটোও লাগে। তো সাৱধানকৈ চিলাব, যাতে ভিতৰৰ ফালে ৰাখি দিয়ে, ওপৰৰ নি অকণমান এনেকৈ দি দিয়ে চিলাই যাব ছাইডটো। তো মই এতিয়া চিলাই আছোঁ এইখিনি। ঠাণ্ডা দিনত ৰুমত পিন্ধিবৰ কাৰণে বৰ মানে চেণ্ডেল বহুত প্ৰয়োজন হয়, আৰু লেতেৰা হয়, ধুলেও নুশুকায়। এনেকুৱা হয় মানে ৰুমত পিন্ধি থাকিলে ভালো লাগে, অলপ গৰম গৰম লাগে। তো সেইটো কাৰণে মই ঘৰতে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ আপোনালোকে বনাই চাবচোন ঘৰতে। মোৰ এতিয়া হৈয়ে গ'ল ফিনিচিং কৰিলোঁ। মই 2টামান চিলাই মাৰি লৈছোঁ, যিহেতু জিন্স কাপোৰটো অকণমান টাইটো হয়, চিলাই ক'ৰবাত নালাগিব পাৰে। তো এনেকৈ চিলাইছোঁ, মই চিলাই লৈছোঁ। এতিয়া মোৰ হৈয়ে গ'ল চিলোৱা। আৰু এতিয়া চাওক পুৰা জোতাৰ শ্বেপ আহিছে। আৰু মই আৰু এযোৰ বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো এতিয়া ফাইনেলি হৈ গ'ল মোৰ জোতা। মই একদম চেম বনাইছোঁ নে নাই